Ready? 3, 2, 1, throw. Hasab. Dear students, আজিৰ কনসেপ্ট হৈছে চোৱা নিউটনছ ফাৰ্ষ্ট ল হৈছে নিউটন থাৰ্ড লৰ আমি এক্টিভিটিজ কৰিছোঁ আজিৰ কনসেপ্ট হৈছে নিউটনছ সেকেণ্ড ল অফ মোশন চোৱা মোৰ দুটা কণী সৰি মোৰ নহয় হাঁহৰ কণী আজিৰ এক্টিভিটিখিনি কৰিবলৈ মই কণী আনিছোঁ কিয় কণী আনিছোঁ তোমালোকে ভালদৰে লক্ষ্য কৰা এইবাৰ চোৱা আমাৰ সন্মুখত এখন পৰ্দা আছে আৰু ইফালে এখন ৱাল আছে এইবাৰ যদি মই এই কণীটোৰে জোৰেৰে এই ৱালত দলিয়াই দিওঁ কি হ'ব কোৱাচোন ফাটি যাব কিয় ফাটি যাব ওকে লেট মি টেষ্ট সঁচাকৈ ফাটেনে নাজিম ছাৰ ৰেডি 3, 2, 1 সঁচাকৈ এই ৱালত মাৰি দিয়াৰ লগে লগে আমাৰ কণীটো ফাটি গ'ল এইবাৰ আমাৰ সন্মুখত আছে এখন পৰ্দা পৰ্দাত মাৰি চাওঁচোন কি হয় ওকে ৰেডি লেট মি টেষ্ট 3, 2, 1 ফাটিছেনে এইবাৰ তোমালোকৰ মাজৰ পৰা কোনোবাই থ্ৰ' কৰিবা কণীটো পৰ্দাত কোন আহিবা ওকে ইউ ভেৰি গুড তুমি ধুনীয়াকৈ একেবাৰে পৰ্দাৰ মাজত থ্ৰ' কৰিবা চাওঁচোন কি হয় চব ৰেডি ৰেডি এইবাৰ ই মাৰিব তোমালোকে হয়তো ভাবিছা মই কিবা চিটিং কৰিছোঁ বা লাহে লাহে মাৰিছোঁ ঠিক আছে এইবাৰ তোমালোকৰ মাজৰ পৰা সি নিজে ট্ৰাই কৰিব ৰেডি 3, 2, 1 থ্ৰ' হাসব এইবাৰ মই বিহাইণ্ড দ্য চায়েন্স তোমালোকক বুজাই দিয়াৰ চেষ্টা কৰিছোঁ ৱালত কণী মাৰি দিয়াৰ লগে লগে কণীটো ফাটি যায় আৰু এই পৰ্দাখনত মাৰি দিয়াৰ লগে লগে কিয় ফাটি নাযায় আমি একে বল প্ৰয়োগ কৰিছোঁ কিয় ৱালত ফাটে আৰু পৰ্দাত নাফাটে তাৰমানে ৱালত মাৰি দিয়াৰ লগে লগে কি হৈছিল মোমেণ্টাম যিটো চেঞ্জিং হ'বলৈ সময় একেবাৰে কম লাগিছিল আৰু সময় যিমানেই কম লাগিব সিমানেই ফ'ৰ্চটো বেছি হ'ব আৰু পৰ্দাত মাৰি দিয়াৰ ক্ষেত্ৰত কি হৈছিল পৰ্দাত মাৰি দিয়াৰ লগে লগে পৰ্দাখনৰ শ্বেপ যিটো চেঞ্জ হৈছিল আৰু পৰ্দাখন লাহে লাহে ৰেষ্টত আহিছিল ইয়াত মোমেণ্টাম চেঞ্জ হ'বলৈ অলপ সময় লাগি গৈছিল আৰু মোমেণ্টাম চেঞ্জ হ'বলৈ যিমানেই সময় কম লাগিব সিমানেই ফ'ৰ্চটো কম হ'ব যাৰ ফলস্বৰূপে ৱালত মাৰিলে কণীটো ফাটি যায় আৰু পৰ্দাত মাৰিলে কণী ফাটি নাযায় আৰু এইটো কৈ আছে নিউটন সেকেণ্ড ল অফ মোশ্যনে নিউটনৰ দ্বিতীয় গতি সূত্ৰৰ এইটো হৈছে মূল ফেক্ট বস্তুখিনি ক্লিয়াৰ হৈছেনে চবে ভালদৰে বুজি পাইছানে অ'কে ভেৰি গুড টুডে ইজ মোৰ